মৃত্যু উপত্যকা ইটালীৰ পৰা একলন কবি মনোজ গগৈ আবৃত্তিকাৰ অংকুৰ চলিতাই। ভুলবোৰ আমিয়েই কৰিছিলোঁ। কৰোণাক আমি গুৰুত্বই দিয়া নাছিলোঁ, যিয়ে আজি বিভীষিকাৰ সৃষ্টি কৰি তুলিছে। হেৰাই গৈছে এফালৰ পৰা সুখৰ ঘৰবোৰ। ভুলবোৰ আমি কৰিছোঁ, আপোনালোকে নকৰিব। মই ইটালীৰ সমাধিস্থলীৰ পৰাই কৈছোঁ, ইয়াত এতিয়া মানুহৰ শৱবোৰে পাহাৰ গঢ়িছে। শোৱা মানুহৰ শৱবোৰৰ ওপৰত শগুন চিলনীয়ে কিৰিলি পাৰিছে। মৃত্যু উপত্যকাত আজি ইটালী। সজাগ হবৰ সময়ত আমি আনন্দ কৰিলোঁ, মতলীয়া হৈ পৰিলোঁ জীৱনৰ এই লাখ বিলাসত। সেয়াই আছিল আমাৰ ভুল। মোৰ চকুৰ সন্মুখতেই আজি মোৰ শহুৰক শ্মশানলৈ কান্ধত তুলি আনিছে। বিশ্বৰ শ্ৰেষ্ঠ দেশ আমাৰ চিকিৎসা বিজ্ঞানত। হলেও আজি দেশৰ বিজ্ঞানী চিকিৎসকে হাৰ মানিছে বিশ্ব ত্ৰাস কৰোণাৰ আতংকত। হে ভাৰতবাসী, ইটালীৰ সমাধিস্থলীৰ পৰাই শেষাই পুনৰবাৰ কওঁ, তোমালোকে আজি তালি বজোৱাৰ নামত বান্দৰ নৃত্য কৰিছা, বহুৱালি কৰিছা, কিন্তু ইয়ে এদিন বৰ বিষ ৰূপে থিয় দিব। পাৰা যদি মহামাৰী আগমনৰ শেষ সময়কণ সজাগ হোৱা, সচেতন হোৱা, নহলে কিন্তু ৰক্ষাৰ উপায় নোলাব। সমাধিস্থলীত জাপি জাপি চিতাৰ জুই জ্বলিব, চৌদিশে মাথো কান্দোনৰে ৰোল পব। জাগা ভাৰতবাসী জাগা। মই সমাধিস্থ ইটালীৰ মৃত্যু উপত্যকাৰ পৰা পুনৰবাৰ কৰোঁ।